Hello guys, welcome to my YouTube channel. আজি হৈছে লক্ষ্মী পূজা। মই বেলুন লৈছো। আমাৰ ঘৰৰ কাষতে পূজা হয়। আপোনালোকক মই দেখাম। এতিয়া মই লাডু বনাইছে। মাটি খেতি। এতিয়া মই গাছা ধুই আহিলোঁ। গাছা ধুই মেহেন্দি ল'লোঁ। এইখন কালিতে লৈছোঁ আৰু এইখন আজি ল'লোঁ। কেনেকুৱা লাগিছে? এতিয়া আমি আছোঁ মা আছে, কবি গুটি। পাপা কি কৰি আছা? পাপাই বোলে শৰাই যোগাৰ কৰি আছে। আৰু তাৰ মুনুবাহঁত এয়া মুনুবা, এয়া বৰদেউতা, এতিয়া লাহে লাহে মোৰ মেহেন্দিখিনি শুকাব ধৰিছে। এতিয়া পাপা ক'ৰবাত যাব ওলাইছে। পাপা পূজাত যাম মই। পূজাত যাব আৰু আজি লক্ষ্মী পূজা। কি কৰি আছা? মইনাবাই মেহেন্দি লৈ আছে। মুনুবাই লৈ পেলাই বহি আছে। ইয়াতে প্ৰতিমা নিবলৈ আহিছে। এতিয়া আমি মন্দিৰলৈ যাই আছোঁ। ইয়াতে এখন হোটেল বহিছে। এতিয়া মূৰ্তিটো পূজাস্থলীলৈ আনি আছে। ইয়াতে মূৰ্তিটো স্থাপন কৰিব। মূৰ্তিটো মন্দিৰৰ চাৰিওফালে ঘূৰাইছে। এতিয়া মূৰ্তিটো স্থাপন কৰা হ'ল।
বৌহঁত আহিছে আৰু ইয়াতে বাবু আছে তাতে বহি আছে দাদা বৰদেউতাহঁত এয়া আমাৰ বৰদেউতা হয় বৰদেউতা পূজা চালে কেনেকুৱা অনুভৱ হ'ল আমার লক্ষ্মী পূজার কেইশ বছর হল 250 বছরত পড়ছে আমার গোসাই ঘরটো লক্ষ্মী পূজার প্রায় 150 বছরত পড়ছে এই 150 বছৰত আমার এইবিলাক কৰিয়ে থকা হৈছে আজিলৈ আজি এখনতো আগতে তাৰমানে এটা হেৰি আছিল এতিয়া য'ত পূজা কৰা তাতে এটা গুপ্তা বুলি কওঁ আমি আগতে এই গুপ্তা মানে পানী আছিল তাতে সেই পানী মানে সেইটো আচলতে আগতে সেই পানী ইউজ এতিয়া আমি সেৱা কৰিবলৈ আহিছোঁ পূজাত মূৰ্তিটো বহুত ধুনীয়াকৈ বনাইছে এতিয়া আমাৰ ফুট আৰু নিৰ্মালি লওঁ অলপ দেৰিকৈ আমি আকৌ নাম চাবলৈ আহিম এতিয়াও নাম চলিয়ে আছে পূজাত আমি সকলোৱে আহিছোঁ এতিয়া আমাৰ পূজাত থকা কেইজনমান ব্যক্তিক পূজাৰ বিষয়ে সুধিম সমূহ অসমবাসী ৰাইজলৈ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ কাতি বিহু পাৰ হৈ গ'ল সেয়ে আমাৰ জাতীয় কলিতা চুপাত আজি প্ৰায় 100 বছৰৰ অধিক এই লক্ষ্মী পূজা পালন কৰা হৈছে এইবেলি থিয় ওচৰত মণিপাত জনাই লক্ষ্মী পূজা পালন কৰিবলৈ হয়তো মানুহ গেদাৰিংবিলাক কৰি আছে তথাপিতো আমি মহামাৰী খোৱা বস্তু কেনেকৈ আমাৰ ধন সম্পত্তি বৃদ্ধি কৰি পেলাই সকলোকে সুস্থ কৰি তোলা ধন্যবাদ নমস্কাৰ আমি জাতীয় কলিতা চুপা বাসী ৰাইজে আজি শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা উৎসৱ উদযাপন কৰিছোঁ আজি প্ৰায় 100 বৰ্ষ গৰকা এই অনুষ্ঠানটোৰ জৰিয়তে আমি ইয়াত সম্প্ৰীতিৰ বৰ্তাই ৰাখিছোঁ গতিকে নমস্কাৰ গ্ৰহণ কৰিব মই জাতীয় কলিতা চুপাৰ সম্পাদক শ্ৰী শ্ৰী লক্ষ্মী পূজা চলি আছে প্ৰায় 125 বছৰ হ'ল আমাৰ লক্ষ্মী পূজা হ'বলৈ এই বিষয়ে লক্ষ্মী পূজা উদযাপন কৰা হৈছে দুদিনীয়া কাৰ্যসূচী এতিয়া আমি ঘৰত যাই আৰু এবাৰ আহিলোঁ নাম চাব এতিয়া আমি নাম চাই আছোঁ প্ৰথম দিনা আমাৰ লক্ষ্মী পূজাত নাম আছিল আৰু দ্বিতীয় দিনা আজি আমি পাৰ্টি চাব আহিছোঁ আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই